খবৰ আশা কৰো সকলোৱে ভালে আছে মোৰ চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনালো আৰু মই বনাব লৈছো আজি চিকেন এয়া মই কাটি আছো কি পিয়াজ আৰু এয়া মটৰ এয়া খুদুনাত ৰসুন আদা খুন্দা সোৱাদটোৱে বেলেগ যিমানে মিক্সিত পিছক আৰু হেতু কাৰণে মই এতিয়া পিচিব লৈছো Hey friends, ৰসুন আদা খুদি হৈ গল মোৰ আৰু জলকীয়া দুটা দিছো দেই আৰু ইলাচি তিনটা দিছো আৰু আলু সৰু এটা আলু দিছো বৰ বেছি আলু খাবলৈ নাখায় বাৰু খোৱাও ভাল নহয় আৰু এখিনি মাংস বৰ বেছি বনোৱা নাই আৰু কেহি গৰম হৈ গল তাতে মই দি দিলো তেল আৰু ইয়াত দিম এতিয়া জিৰা গুটি তাৰ পাছত এতিয়া বনাই আছো আৰু পাকঘৰত এনেকৈ আজি যেহেতু ফাকুৱা বুলি মাংস খাবলৈ অনা হল দিনত আয়া মই জিৰা গুটি দি দিলো ইয়াত আৰু পিয়াজখিনিও দি দিলো লগতে আৰু যিখিনি খুদি থৈছিলো ৰসুন আদা হেখিনিও দিম জলকীয়া দুটা দিছো আজি জলকীয়া এটা দুটা কেনেকৈ বহাই গৈ আছো জলকীয়া কৰবাত আলহী ফুৰিবলৈ গলে অকমান প্ৰবলেম হয় যদি জলকীয়া দি দিয়ে সৰু ল'ৰা-ছোৱালীৰ কাৰণে হেতু কাৰণে অভ্যাস কৰাইছো আৰু মছলা জালুকৰ পাউডাৰখিনি সব একেলগতে পিয়াজতে দিলো আৰু এইখিনি ৰঙা হোৱালৈকে ভাজি আছো এতিয়া মই মাংসখিনি দি দিও ইয়াত মাংসখিনি দি দিলো এইখিনি মিক্স কৰি লম হাতত মোবাইলটো আৰু কেৰাহী মানে মাংসখিনি লৰাবলৈ অকমান কষ্ট হৈছে তথাপিও কিন্তু ধুনীয়াকৈ মিক্স কৰি ললো তাৰ পাছত ঢাকনখন লগাই অকনমান সময় সিজিবলৈ দিম ইয়াতে কাটি থোৱা আলু এটা যেটো কাটি থৈছিলো হেতু দি দিলো এতিয়া মিক্স কৰি প্লাই আকৌ ঢাকনখন লগাই সিজিবলৈ দিম এতিয়া লগতে কেঁচা মটৰ কেইটামানো দি দিছো এখিনিও মিক্স কৰি লৈছো খুব অসুবিধা হয় মোবাইলটো লৈ পেলাই লৰাবলৈ এয়া মনে গৈছো বেটিয়ে কিনো কৰিছে পঢ়িছা নাই চাইছো মনে চেক কৰিছো মানে তুমি কি কৰিছা বুলি পঢ়িছা कल क्या एग्जाम है मैथ्स तो पढ़ाई कर रही हो या मोर मांखा सब्जी होइसे আৰু অকনমান বাকি আছে আৰু কি কম আৰু এনেকে আছো আৰু দুজনী বেটি কিতাপ পঢ়া ভালকে কাইলে एग्जाम আছে আৰু এবাৰ বেটি দেউতাকে কৈছে ভালকে एग्जाम যদি পাস কৰে তেতিয়া সাইকেল লৈ দিম বুলি কৈছে তো খাছে তুমি জানা তুমি পাৰিব নোৱাৰা তোমাৰ ওপৰত কথা হেতু কেনেকে মেম্বাৰ জানে তুমি জানা তুমি কিমান কোৱেশ্চন কৈছা কিমান নাই কোৱা তুমি জানা তোমাৰ ওপৰত কথা তুমি নিজে জানিব লাগে মই কিমান পাৰিছো নাই হেতু হয় নাই বা ফ্ৰেন্ডছ হয় নাই আজি পুৰা হলি খেলিলো একদম মানে নকা ভাগৰ লাগিছে নহয় ভাগৰ লাগি গৈছে একদম বেটাটো একদম দুবাৰ পৰিলে পৰাৰ পিছতে মানে একদম কান্দি অৱস্থা বেয়া তাৰ পিছত গা পা ধুৱাবলৈ আহিলো গা পা ধুৱাই মেলি দুই খুৱাবলৈ ললো কি জব পেকেট আছিল এই পেকেট কোন মই জানো তুমি জানা তাৰ পিছত একদম মানে হিয়া গাটো বেয়া লাগি গল দুবাৰকে পৰিলে মূৰত দুখ পালে তো এবাৰ ঘৰলৈ গলে মানে মূৰটো আল্ট্ৰাসাউণ্ড কৰিব লাগিব বহুত পৰি মূৰত দুখ পাইছে বেটিকো এবাৰ কৰালো 1800 টকা লৈছিলে সিটি স্কিন মানে মূৰটো গুটেটো কোৱাছিলো তেনেকে কোন ওলালে বাৰু বেটাকো কৰাবলৈ খুব পৰি আছে মানে কল পৰিয়ে থাকে আজি দিনটো 4 বাৰ মান পৰিলে আৰু কালি আমি কেনেকে হলি খেলিলো মানে আজি আমি কেনেকে হলি খেলিলো আপোনালোক ফাকুৱা কেনেকে খেলিলো আপোনালোক দেখালো খুব ফূৰ্তি কৰিলে বেটিয়ে কৈছে এবাৰ নিচিনা ফাকুৱা ইমান ফূৰ্তি খেলিছিলেন না এবাৰ প্ৰথম ইমান ফাকুৱা আৰু মই 10 বছৰ বিয়া হোৱা আগতে মানে ফাকুৱা খেলা মানে ফাকুৱা মানে এবাৰ বহুত ভাল লাগিলে আৰু মানে বেটিৰ পৰা ফূৰ্তি বেটাটো কবই নালাগে মানে দেউতাকে কৈছে ই বলে বহুত মানে আগতে কেমন বহুত ফাস্ট হৈছে কৈছে একদম পুৰা মানে ফাকুৱা হ্যাপি হলিটো নুপুতেই মুখত হ্যাপি টু ইউ তো বলক পাকঘৰলৈ চাওঁগে কি বনি আছে মানে মাংসখিনি কলে নাই তো বেটা নাই সিহঁতৰ ঘৰত আছে এতিয়া অকনমান পানী দি দিছো আৰু বয়লাৰ মাংস ভালদৰে সিজাই খাব লাগে যেহেতু হেতু কাৰণে পানী অকনমান দিছো আৰু কেৰাহীখন পাতলা বহুত খুব লাগি ধৰে হেতু কাৰণে পানী অকনমান দি হিজিবলৈ দি দিছো ধুনিয়াকৈ মিক্স কৰি প্লাই বৰ বেছি বনোৱা নাই কমকৈ মাংস খাই ভাল লাগে বেছি ভালো ভাল নালাগে আৰু বেছি খোৱাও স্বাস্থ্যৰ কাৰণে বেয়া ফাইনালি মোৰ মাংস হৈ গল আৰু এতিয়া মই অকনমান বেটিক চাও পঢ়া কি কৰিছে কি নাই ভৰি বিষ আছে ও মৰ গেল
এইটো মটৰ কোনে পেলালে বুই হলো তো মোৰ বাৰ্থডে আহি আছে 11 মাৰ্চ 11 মাৰ্চ নকবা আকৌ চিগাৰেট বুলি থবা কিবা এটা তেতিয়া কোনোবাই মোক হেপী বাৰ্থডে কয় নবা চাম আকৌ मम्मी चिकन लेग पीस नहीं है ऐसे बनाना लेग पीस नहीं वीडियो गुसु गुसु सिउई আছে কালু হিহঁতৰ কুকুৰ এটা আছে বুলি কৈছিলো যে তো এতিয়া বেটা আহি আছে চাগে চাওঁগে ওপৰ ভাবিছিলো একেবাৰে ওপৰত উঠিছে চৰ্ট ওপৰত উঠি আছে আৰু হিহঁতৰ কুকুৰটোক মানে ঘুঁচু কালুক মানে ঘুঁচু বুলি মাতে মাতি আছে দুইটাই আংকুলৰ লগত আৰু খেলি থাকক অকমান হয় মই তেতিয়া কিবা কিবি কাম চাম কৰিলেও পাৰিম আৰু হয়নে पापा नहीं है उधर तू कहाँ से आया बोलो कहाँ से आया पापा अंकुल का साथ कहाँ गया था कहाँ गया था पापा नहीं है उधर अंकुल का घर में तू पहले बोलो तू कहाँ गया था पापा अंदर नहीं किचन में नहीं है बेटा पापा स्कूल घर में है अच्छा कूलर अरे कहाँ भाग रहा है हुआ अब फिर दरवाजा मत खोल लगा दे बेटा दरवाजा मत खोल फिर बाहर जाना है नहीं पापा आ जाएगा जा पापा आ जाएगा नहीं नो आजा दीदी को डिस्टर्ब मत कर पिटाई करूँगा ऊपर जाके आ गए ना अभी पापा जी आ जाओ इधर से बोलो पापा जी आ जाओ बोलो सॉरी बोलो कान पकड़ के सॉरी पकड़ के उठक बैठक चला खोल के दे नहीं नो মোৰ মাংস হৈ গৈছে আৰু বিলাহী এটা যি কাটি থৈছিলোঁ তাত মই বিলাহীখিনি দি দিলোঁ আৰু মিক্স কৰিলোঁ আৰু অকণমান ৰচুন আদা পিচি থোৱা আছিলে সেইখিনিও লাষ্টত দিছোঁ লাষ্টত দিলে অকণমান আদা ৰচুনৰ গোন্ধটো বহুত ভাল লাগে আৰু ধুনীয়াকৈ ধনিয়া দি দিলোঁ আৰু এয়া মোৰ মাংস হৈ গ'ল আৰু ধুনীয়াকৈ ৰাতি সাঁজটো আজি খালোঁ আৰু এনেকৈয়ে ये मेरा क्या हो गया इतना छोटा सा है चलो बाय इमान हरु বুলি কৈছে চোৱা ইমান হৰু বোলে খাবলৈ পাছা লেগ পিস বনাই দিছো আৰাম कैसा है बोलो नमक ठीक है गरम ठीक है टेस्टी खट्टा फ्लेवर तो दिले से खट्टा फ्लेवर आइছে खाके बोलो कैसा लग रहा है मैं खाए पे नहीं कोबले को सु केनवा लइसे नकोय केनवा फीलिंग केनवा फीलिंग मजा बोली কৈছে गाइस मजा बोले गाइस माने মই टेस्टी लगाय मांस बनाब जानू है ना माने মই टेस्टी लगाय मोमो बनाब जानू है ना है ना तो सब मिर्ची ज्यादा है ओ गाइस मोरे मुख লাগিলে হপাই লটো চল জনিও সরি নিছো এতিয়া খুৱাই দিম দুইটাকে এই দুটাই নাচি আছে দেখো ভগৱান दोनों की दोनों इधर बेजा दोनों बेजा मैं खिला दूंगा जा दोनों की दोनों उधर दीदी का पास जाओ दोनों की दोनों आ जाओ बच्चा मेरा बेटा खाएगा मेरा बेटा चिकन खाएगा मेरा बेटा अभी दीदी खाएगा चिकन खाएगा अब दीदी का पास बैठ जाओ मामा खाना ठीक है এইখিনি আছিল খিচিৰি আৰু খিচিৰি এনেকৈ যদি দুটাক লগত ভাত খাই দিও খায় বেটা হলো খায় ভাল পাইছো সুসুকু পাপা সুসুকু পাজু एगोड़ा अभी फिर खाएगा चिकन गुड वेरी गुड अभी दीदी गुड ये बेटा क्या मामा खा जाना कैसा लग रहा है बेटा इधर देखो बोलो कैसा लग रहा है बेटा एने को दे थंबनेल दिखा दे मजा आपको कैसा लग रहा है ओहो बेटा मजा नहीं लग रहा है
Halo lo. Khangke ठीक है Itu boiler apa? Mama lo. Mama. এতিয়া মই এতিয়া খুৱাই থাকোঁ সিহঁতক ভাত বাই